হাই ইউ অল, কি খবৰ চবৰে? মোৰ একদম মজা। আমি পেহেলগামৰ পৰা ওলালোঁ আৰু পেহেলগামৰ চাইট চিন আমি কালি নকৰিলোঁ ন, চ' আজি আমি চাইট চিন কৰিম পেহেলগামৰ। তো আমাৰ ফাৰ্ষ্ট ডেষ্টিনেশ্যন হৈছে চন্দনৱাৰী। ছাচ এ নাইচ প্লেচ, মানে বহুত ধুনীয়া হয়, বহুত শান্তি হয়। আমি তালৈকে গৈ আছোঁ, অকণমান দূৰ হয় তাৰ পৰা। তো ৰাস্তাত ইয়াত ন বহুত ঘোঁৰা দেখিছোঁ হা, মানে বহুত বেছি ঘোঁৰা, কিউট হয়। আৰু এটা কথা কি জানে, যোনটো মানে চন্দনৱাৰী, আৰু ভেলী আৰু বেতাব ভেলী, তাত নহয় আমাৰ প্ৰাইভেট কাৰ লৈ যাব নিদিয়ে। তাত আকৌ তাহাঁতৰে লোকেল কাৰ বুক কৰিব লাগে। আমি বুক কৰিছিলোঁ আই গেছ স্কৰ্পিঅ' তেনেকুৱা এখন বুক কৰিছিলোঁ, বিকজ উই ৱাৰ 6 পিপল। তাত মানে বেলেগ বেলেগ থাকে, অকল আপুনি আৰু ভেলীও চাব পাৰে, নহবা অকল বেতাব ভেলী চাব পাৰে, নহবা আৰু বেতাব, নহবা চন্দনৱাৰী, নহবা তিনিটা চাব পাৰে, নহবা গোটেই পেহেলগামে চাইট চিনকেইটাও ল'ব পাৰে। আমি গোটেই হ'ল পেহেলগাম চাইট চিন বুক কৰিছিলোঁ। আৰু এতিয়া আমি আহি পালোহি চন্দনৱাৰী। অ' মাই গড, জাষ্ট লুক এট দ্য ভিউ। কি ক'ম, ন' ৱৰ্ডছ। You know what? Chandanwari Valley is also the gateway of Holy Amarnath Yatra, an annual holy pilgrimage for Hindus. তাত নহয় ল'ৰা এটাক লগ পাইছিলোঁ হা, সি মানে শ্বল বিক্ৰী কৰি আছিলে। আমি কিনিলোঁ বাৰু এটা শ্বল, পিংক কালাৰ, আগলৈ দেখা পাব। হেৰিটো কি, সি মানে মোক বাক মাক এক্সট্ৰাকৈ এনেকৈ ভিডিঅ' বনাই দিছে নহয়, বহুত ধুনীয়া ভিডিঅ' বনাইছে আৰু আমাক বহুত ফটো ক্লিক কৰি দিলে। তো থেংকছ টু হিম। নিজকে নহয় লিটাৰেলি একদম হিৰ'ইন ফিল হৈছে। আপোনালোকে অমৰনাথ য়াত্ৰা যাব হ'লে চন্দনৱাৰী ভেলীলৈকেহে আপোনালোকে গাড়ী আনিব পাৰিব। ইয়াৰ পৰা কিন্তু আপোনালোকৰ 32 কিলোমিটাৰ ট্ৰেক কৰিব লাগিব টু ৰিচ অমৰনাথ কেভ। Chandanwari Valley is one of the best places to chill, to rest in nature. I swear. এয়া মই আৰু বা ওপৰলৈ গৈছিলোঁ, ভাবিছিলোঁ মায়ে ফটো তুলিছে বুলি, কিন্তু মায়ে বনালে ভিডিঅ'। উই হেভ ন' আইডিয়া। এই পিংক শ্বলখন মই যে কৈছিলোঁ যে সেই দাদাজনৰ পৰা কিনিছিলোঁ শ্বলখন, এই পিংক শ্বলখন বহুত ছফ্ট হয়, বহুত ধুনীয়া হয়। কাশ্মীৰী শ্বলবোৰ এনেও ফেমাছ হয়, ভাল লাগে। ইট ৱাজ নাইচ পাৰচেজ। মোৰ মাৰ নহয় এটা হেবিট আছে, আমি য'ত ফুৰিব যাওঁ আমি ন ছুভিনিৰ কালেক্ট কৰি বহুত ভাল পাওঁ তাৰ মানে জেগাবিলাকৰ। তো আমিও ইয়াৰ পৰা ফ্ৰিজ মেগনেট হওক, কি চেইনছ হওক, আমি তেনেকৈ বহুত কিবা কিবি কিনিলোঁ। আমি এতিয়া চন্দনৱাৰী ভেলীৰ পৰা ওলালোঁ আৰু আমি এতিয়া গৈ আছোঁ বেতাব ভেলী। বেতাব ভেলীখন পেহেলগামৰ পৰা 15 কিলোমিটাৰ দূৰত ছিটুৱেটেড হয়, অনন্তনাগ ডিষ্ট্ৰিক্ট বুলি কয়। ইটছ ইণ্ডিয়াছ ইউনিয়ন টেৰিটৰী অফ জম্মু এণ্ড কাশ্মীৰ। এই ভেলীখনৰ নাম বেতাব কেনেকৈ হ'ল গম পায়নে? 1983 ছানী দেওল আৰু অমৃতা সিঙে এখন চিনেমা কৰিছিলে, হিট মুভি বেতাব। তো তাৰ পৰা এইখনৰ জেগাখনৰ নাম বেতাব হৈছিলে, বিকজ ইয়াৰ শ্বুটিং ইয়াতে হৈছিল। মোৰো মন যায় গম পায়নে, মই কেতিয়াবা চিনেমা কৰিম বা মই এনেকুৱা কিবা এটা কাম কৰিম যাৰ যোনটো জেগা মোৰ কাৰণে ফেমাছ হয়। মোৰ মানে থিংকিংবোৰ বহুত ফিল্মি হয়, চ' নেভাৰ মাইণ্ড। বেতাব ভেলী তেনেকৈ ৰৈ পেলাই চিল কৰিব পৰা তেনেকুৱা কোনো জেগা নাই, সেইটো কাৰণে আমি ৰাস্তাত গৈ থাকোঁতেই মানে গাড়ীৰ পৰা নামি পেলাই অকণমান ফটো তুলিলোঁ, ভিডিঅ' কৰিলোঁ, সেয়াই আছিলে। আমি এতিয়া বেতাব ভেলীৰ পৰা গৈ আছোঁ আৰু ভেলী। এট দিছ পইণ্ট অফ টাইম কেনেকুৱা ফিল হৈছে গম পায়নে? মই একদম এক্টিং কৰি আছোঁ, মানে মই মানে শ্বুটিং কৰি আছোঁ, একদম মানে মোৰ চাৰিওপিনে কেমেৰাজ একদম আছে। মই 24/7 মই চাগে বলীউড ফিল্মিয়ে হৈ থাকোঁ নেকি, মই মানে ছোৱালীজনী। ইয়াতে ন এটা ভেলী আছিলে যোনটো মিনি ছুইজাৰলেণ্ড বুলিও কোৱা যায়। সেইখন বেচাৰন হিলছ বুলি কয় নেকি, ইফ আই এম নট ৰং, মিছপ্ৰনাউন্সো কৰিব পাৰোঁ। বাট আমি তাত যাব নোৱাৰিলোঁ, বিকজ তালৈ যাবলৈ ঘোঁৰাত যাব লাগে আৰু উই আৰ নট ৰেডি ফৰ আ হৰ্চ ৰাইড।
ৰাস্তাবোৰ দেখিছেনে কিমান ক্লিন, কিমান প্লেইন, কিমান অকোৱা পকোৱা গ্ৰীনাৰী, একো লেতেৰা নাই, একো মানে কচৰা নাই, মানুহ ইমান কম, কিমান শান্তি। আপুনি জাষ্ট ইমেজিন কৰকচোন, মানে কওঁতেই কিমান ভাল লাগিছে, তাত গৈ পেলাই কিমান ভাল লাগিব, মানে চায়ে কিমান ভাল লাগিছে, গৈ যে কিমান ভাল লাগিব, জাষ্ট ইমেজিন। ৰাস্তাবোৰ ইমান প্লেইন, ইমান মানে উখৰা মুখৰা নহয়, মানে ইমান ধুনীয়া হয় ৰাস্তাবোৰ, গৈ থাকিলে গৈয়ে থাকিবলৈ মন যায়, মানে এনেকৈ ৰখাই ন স্পটত মানে এনেকৈ ফটো ক্লিক কৰিবলৈ হওক বা কিবা মানে দেখাবলৈ হওক, নামিবলৈ মন নাযায়, মানে গৈয়ে থাকিবলৈ মন যায়, গৈয়ে থাকিবলৈ মন যায়, গৈয়ে থাকিবলৈ মন যায়। এণ্ড অলছ' আপোনালোকৰ যদি আপোনালোকে যদি অকল স্ন'ফল চাবলৈ মন যায়, দেন প্লিজ কাশ্মীৰ আপোনালোকে ডিচেম্বৰ টু মাৰ্চৰ ভিতৰত ভিজিট কৰিব, তেতিয়া পূৰা ফুল অন স্ন' হৈ থাকে, পূৰা হেভি স্ন'ফল হয়। বাট আপোনালোকে যদি গ্ৰীনেৰীও এক্সপিৰিয়েঞ্চ কৰিব বিচাৰে, বৰষুণো এক্সপিৰিয়েঞ্চ কৰিব বিচাৰে, স্ন' এক্সপিৰিয়েঞ্চ কৰিব বিচাৰে, দেন আমি যোনটো টাইমত গৈছিলোঁ সেইটো টাইম একদম পাৰফেক্ট হয়, মিড অক্টোবৰ, পূৰা পাৰফেক্ট হয়। আপোনালোকে তিনিটা বস্তু এক্সপিৰিয়েঞ্চ কৰিব, ৰেইনিও মানে বৰষুণো এক্সপিৰিয়েঞ্চ কৰিব, স্ন'ফলো এক্সপিৰিয়েঞ্চ কৰিব, ৰ'দো এক্সপিৰিয়েঞ্চ কৰিব, বতাহো এক্সপিৰিয়েঞ্চ কৰিব। আমি এতিয়া পালোহি আৰু ভেলী। Aru Valley is well famous for trekking destination in Pahalgam. Aru Valley গম পায়নে বজৰংগী ভাইজানৰ শ্বুটিঙো হৈছিলে। এণ্ড অলছ' দিল দিয়া হে জান গানটো যে কৰ্মা মুভিখনত আৰু শ্বুটিং ইয়াতে হৈছিলে। ইয়াত দেখিছে যে গ্ৰীণ হাউচটো তাতে হৈছিল। সেই ঘৰটো এতিয়া হোটেললৈ কনভাৰ্ট কৰি দিলে। জাষ্ট এনভাইৰনমেণ্টটো চাওক আৰু এনজয় কৰক। पार्क का इतना अच्छा सब कुछ बना पर ये टूरिस्ट वो है ना এইখন হৈছে মামল টেম্পল। এখন ইমান ধুনীয়া এনভাইৰনমেণ্ট, বতাহ মাৰি আছে। আমি লাঞ্চ কৰিব ৰখিলোঁ ৰেষ্টুৰেণ্ট এখনত, তাত আমি খালোঁ মছালা ডোচা। আমি য'তে ৰখাইছোঁ তাতে মছালা ডোচাই খাইছোঁ, লচ্চি খাইছোঁ, বিকজ আমাক ভেজ ৰেষ্টুৰেণ্টতে বেছিভাগ ৰখায় আৰু তাত খাবলৈ ইমান অপশ্যন নাথাকে ভেজত, চ' আমি মছালা ডোচাই অৰ্ডাৰ কৰোঁ, বিকজ উই লাভ মছালা ডোচা, আৰু লচ্চি ইজ মেইন। আৰু আমি এতিয়া ক'ত পালোঁ গম পাইনে? কালি আমি গৈছিলোঁ শ্ৰীনগৰ টু পেহেলগাম, এতিয়া আকৌ আহিলোঁ পেহেলগাম টু শ্ৰীনগৰ। শ্ৰীনগৰ কিয় আহিলোঁ? বিকজ আমাৰ ডাল লেকত থাকিবলৈ মন আছিল, তো ভাবিলোঁ আমি হাউচ বোটত থাকোঁ এক ৰাতি। তাৰপৰা আমাৰ শিকাৰা ৰাইড বুকিং আছিলে, শিকাৰা ৰাইড 60 মিনিটছ কৰাই, আৰু যি আমি বহিব পালোঁহে বোটত, এইপিনৰ পৰা কাশ্মীৰী কাহৱা আহিছে, এইপিনৰ পৰা কিবা জুৱেলাৰীজ আহিছে, এইপিনৰ পৰা কাপোৰ আহিছে, এইপিনৰ পৰা শ্বল আহিছে, মানে একদম মানে পানীত মাৰ্কেট আৰু মাৰ্কেট ইন ৱাটাৰ। এটা বস্তু বহুত বিচাৰি আছিলোঁ, সেইটো হৈছে মেগী, কিন্তু মেগী ক'তো নাপালোঁ। ভাবিছিলোঁ বোটত গৈ মেগী খাই যাম বুলি, কিন্তু মেগী বিচাৰিয়ে নাপালোঁ, বেড লাক। পানীতেই শ্বপ আছে গম পায় ন আপোনালোকে, কাপোৰৰ শ্বল, ৰেষ্টুৰেণ্ট আছে, আৰু ঢেৰ দোকান আছে, হেভি দোকান আছে, হাউচ বোটছ আছে, লাক্সাৰী, প্ৰিমিয়াম, ছুপাৰ ডিলাক্স, নৰ্মেল, মানে জান্নাত যে কয় যে ন, এনেই নাই কোৱা মানে কাশ্মীৰখন জান্নাত বুলি, সঁচাকৈয়ে জান্নাত কাশ্মীৰখন। আমাৰ 60 মিনিট শিকাৰ ৰাইড কৰোঁতে ৰাতিয়ে হৈ গ'ল। আমাৰ মাজতে এখন শ্বপত ৰখাইছিলে, আমি তাত গৈ পেলাই চাইছিলোঁ, কাশ্মীৰী এটায়াৰবোৰ চাইছিলোঁ, মানে কাশ্মীৰী যোনবোৰ শ্বুট হয় সেইবোৰ চাইছিলোঁ, ভাল লাগিছিলে। বাট আনফৰ্চুনেটলি চাইজত নাছিলে, মানে মোৰ কিনাৰ ইচ্ছা নাছিলে, মই মানে অলৰেডি কিনিলোঁ, বাৰ ইচ্ছা আছিলে, বাট আনফৰ্চুনেটলি চাইজত নাপালোঁ, তো আমি আকৌ ঘূৰি আহিলোঁ। আমি ৰুম পাওঁতে, আমাৰ নিজৰ হাউচ বোটখন পাওঁতে ৰাতিয়ে হৈ গ'ল। এই যে যোনটো আমি য'ত শিকাৰা ৰাইড কৰি আছোঁ, সেইখন কি আৰামৰ হয় ৰে, আমি একদম পূৰা বাৰুমৰ পৰা শুই গৈছোঁ, চাওকচোন একদম কি আৰাম। মানে কোনোবাই ইমেজিন কৰিবনে যে এইখন মামুলি চা বোট মানে এনেকুৱা বেছি আৰামকৈ এনেকৈ বনাব পাৰে,
Oh my god. Lily. Delete my book. Delete my. What touch? Pehले सब तक नहीं. तेरा मगर मत. এয়া দেখিছেনে ৰাতিয়ে হৈ গ'ল এইবিলাকক কৈ ফ্লোটিং মাৰ্কেট হয় যে এনেকৈ যে আমাৰ ওচৰলৈ যে আহে যে বিক্ৰী কৰিবলৈ বস্তুবোৰ ফ্লোটিং মাৰ্কেট বুলি কয় আমি ইমান মেগী বিচাৰিছিলোঁ কফি বিচাৰিছিলোঁ কিন্তু সেই দুটা বস্তুহে নাপালোঁ মানে সেই দোকানবোৰ দেখিছেনে তাত থকা কাপোৰবোৰ কেনেকুৱা ধুনীয়া কেনেকৈ যে কণ্ট্ৰল কৰিছোঁ নহয় মানে নিকিনাৰ পৰা যি চকুত পৰিছে সেইটোৱে ভাল লাগিছে তাৰ শাৰীয়ে চব Oli. Lorson নকবি Maggie. মই যে কৈছিলোঁ শ্বপ এখন সোমাইছিলোঁ বুলি এইখনে শ্বপ ইয়াৰ কাপোৰবোৰ যে কেনেকুৱা ধুনীয়া ধুনীয়া আছিলে নহয় এইটো নহয় ডাল লেকৰ নাইট ভিউটো ইমান ধুনীয়া চমকিলা একদম পূৰা ইপিনে লাইট একদম পূৰা কালাৰ্ড ধুনীয়া লাগিছিলে আৰু ইমেজিন কৰকচোন মানে পূৰা এনভাইৰনমেণ্টটো শান্তি মানে বতাহ মাৰি আছে পানীৰ আৱাজ মানে পানীৰ যোনটো ঠাণ্ডা সেইটো ফিল হৈছে মানে বতাহ মাৰি আছে এইপিনে ৰাতি অ' মাই গড আমি আমাৰ হাউচ বোটটো পাবলৈ হৈছোঁহিহে আমাৰ হাউচ বোটটো প্ৰিমিয়াম হয় ন খুব মজা হয় এয়া আমি পালোহি পাই পেলাই এয়া হৈছে আমাৰ হাউচ বোটৰ পৰা নজাৰাটো আমি অলৰেডি হাউচ বোটত চেক ইন কৰি মেলি আকৌ মই একদম পানীৰ ওচৰলৈ আহিলোঁ একদম আগৰ পৰা আপোনালোকক দেখাবলৈ এয়া হৈছে এণ্ট্ৰেঞ্চটো গৈ আছোঁ এইপিনে চাৰিওপিনে কিন্তু পানী আকৌ হা মানে গৈ আছোঁ এইটো বেলেগ এটা হাউচ বোট আমাৰ হাউচ বোটটো এইটো প্ৰিমিয়াম আছিলে আমাৰ হাউচ বোটটো গৈ আছোঁ এইটো অলপ দীঘলীয়া হৈছিলে ৰাস্তাটো কৰিডৰটো একচুৱেলি গৈ আছোঁ এয়া হৈছে বাৰাণ্ডাখন এয়া তাৰে মানুহ হয় চাওকচোন কিমান ভিণ্টেজ কিমান এস্থেটিক কিমান মানে পুৰণা জামানাৰ মানে আৰ্কিটেক্টটো ইমান এস্থেটিক হয় ন এই হাউচ বোটখনৰ আপুনি ইণ্টেৰিয়ৰে চাবনে এক্সটেৰিয়ৰে চাবনে মানে কোনো হোটেলতকৈ কম নহয় আকৌ আমি হাউচ বোটত যি চেক ইন কৰিলোঁ এতিয়া চব মানে আহিছে আৰু এনেকৈ বেগছ এনেকৈ বেচিবলৈ বেগছ দেখাইছে আমাক তাহাঁতৰ স্পেচিয়েলিটি তাহাঁতৰ লেডাৰ জেকেটছ কুৰ্তা ছেট বেগছ কাশ্মীৰী শ্বল এইবিলাক চব একদম পূৰা আহিছে দেখাবলৈ মানে একদম মানে আমি যে ব'টত আছোঁ মানে কোনো পিনৰ পৰাই লগা নাই যে আমি পানীৰ মাজত আছোঁ আমি তাত নহয় এটা মালয়েছিয়ান কাপল লগ পালোঁ এই দুজন দে ৱেৰ ভেৰি চুইট মানে ইমান চুইট কাপল হয় চ' ইয়া আৰু তাৰ বস্তুবোৰ ইমান এক্সপেঞ্চিভ গম পায়নে মানে অবভিয়াছলি পানীত আছোঁ ন পানীত তাহাঁতি ইমান কষ্ট কৰি আহে এনেকৈ এক্সপেঞ্চিভ হ'বই অবভিয়াছলি আৰু এয়া হৈছে লিভিং এৰিয়া ছ'ফা আছে টেবল আছে টিভি আছে কি নাই এয়া আমি পালোহি আমাৰ ৰুমটো আৰু জাষ্ট লুক এট দ্য ৰুম আপুনি চাওক ৰুমটো চাওক মানে কোনটো এংগল পৰা লাগিছে বাৰু আমি ব'টত আছোঁ চেণ্ডেলিয়াৰ আছে ইণ্টেৰিয়ৰটো চাওকচোন এবাৰ আৰু এইবিলাক চব মানে বহুত এক্সপেঞ্চিভ উডেদি বনোৱা এইবোৰ কোনো বেলেগ একো টাইলছ ইউজ নাই চব উড কাঠেদি বনোৱা এইবোৰ চব এভৰিথিং সেয়া বিচনা আছে বাৰ ৰুমৰ বিচনা টেবল আছে ৱাৰ্ড্ৰপ আছে ড্ৰেছিং এৰিয়া আছে চেণ্ডেলিয়াৰ এই চবতে আছে এয়া হৈছে চেঞ্জিং ৰুম স্লাইডাৰ এয়া স্লিপাৰ্ছ দিছে ইয়াৰ পৰা ইমান কিউট স্লাইডাৰ্ছ এইকেইটা ইণ্ডিয়ান ফ্লেগৰ কালাৰ আৰু এটা স্লাইডাৰ দিছে গেছ হোৱাট
বাথ টাব আছে তাকো হাউচ আমাৰ বোটত houseboat টো কেন ইউ premium জাষ্ট হয়, সেইটো ইমেজিন কাৰণে। মই যেতিয়া দেখিছিলোঁ মই মানে পাগলা হৈ facilities, গৈছিলোঁ মানে লিটাৰেলি পুৰা। হাউচ বোটত বাথ টাব আৰু এটা অ' বস্তু মাই দেখাম। গড গিজাৰ আছে এইপিনে Okay. বেচিন আছে এইপিনে টয়লেটছ আছে Bath. অ' গড জাষ্ট লুক এট Wow, দ্য বাথ টাব houseboat bathtub. Wow. আমি ফ্ৰেছ হৈ মেলি মেগী অৰ্ডাৰ কৰিছিলোঁ বিকজ বাৰমৰ মেগী খাবলৈ বহুত মন গৈছিল ৰাতি আমি 10টামান বজাত ডিনাৰ কৰিবলৈ আহিলোঁ ডিনাৰ আছিলে ভাত ৰুটি চেলেড চিকেন কাবাব অমলেট আছিলে চেলেডো আছিলে ভেৰি টেষ্টি হোমলি ফুড ন' এক্সট্ৰা মচালেদাৰ তো আজিলৈ ইমানেই আছিলে আকৌ নেক্সট কাশ্মীৰ ব্লগত লগ পাম টিল দেন ষ্টে হেপ্পী লাভ ইউ অল বাই পঠাকেইটা বিয়েৰ ক্লাছ বাই